দেওবাৰ মানেই ভয় লগা এটা ঘটনা। আজি লৈ আহিছোঁ এটা সঁচা কাহিনী, বন্ধু এজনৰ পৰা সংগ্ৰহিত। স্থান পশ্চিমবংগ, এখন আচহুৱা গাঁৱৰ কাহিনী। ভূত প্ৰেত আছেনে নাই নাজানো, বহুতৰ মতে আছে, বহুতৰ মতে নাই। আপোনালোকে জনাবচোন কমেণ্টত আছেনে নাই, বা আপোনালোকৰ লগত তেনেকুৱা কিবা হৈছে নেকি। কাহিনী থাকিলে আমালৈ পঠাই দিয়ক bhutorkotha@gmail.com-ত। এতিয়া আহোঁ মূল কাহিনীলৈ। সেইদিনা আছিল পূৰ্ণিমাৰ ৰাতি। সেই সময়ত পৰিয়ালৰ সংখ্যা আছিল 3জন, যদিওবা 4জন আছিল। এজন সদস্যৰ অকাল মৃত্যু হৈছিল। এইখিনিতে উল্লেখ কৰি দিয়া দৰকাৰ যে যিজন সদস্যৰ অকাল মৃত্যু হ'ল তেখেতে আত্মহত্যা কৰিছিল। কি কাৰণত আত্মহত্যা কৰিলে সেইটো এতিয়াও জনা নগ'ল। মাক বাপেক আৰু পিতেক যথাসময়ত ভাত পানী খাই যথাসময়ত শুবলৈ গ'ল। ৰাতি প্ৰায় 1-1:30মান বাজিছে। তেনেকুৱাতে কিছু শব্দ শুনা গ'ল, কোনোবা যেন ঘৰৰ ভিতৰত খোজকাঢ়ি থকাৰ নিচিনা। মাজে মাজে শব্দটো শুনে যদিও ইমান গুৰুত্ব দিয়া নাযায়। সেইদিনা অলপ শব্দটো বেছি শুনি পিতেকজন, মানে যিজন ঢুকাইছিলে তেখেতৰ ভায়েক, উঠি আহিলে। উঠি আহি দৰজা খুলি চাবলৈ ধৰিলে। দেখি ভয় খাই গ'ল। সন্মুখত তাৰ দাদা ৰৈ আছে। সন্মুখত এটা ছায়ামূৰ্তি, হুবহু তেখেতৰ দাদাৰ দৰে। হঠাতে চকুৰ প্ৰচাৰতে তেখেত নাইকিয়া হৈ গ'ল। ভয় খাই ভায়েকজন গৈ ভিতৰ সোমাল আৰু দৰজা বন্ধ কৰি আকৌ শুবলৈ যত্ন কৰিলে। কিন্তু ল'ৰাজনে কথাটো মনৰ পৰা আঁতৰাব নোৱাৰিলে। বাৰে বাৰে সেই মুখখনেই মনলৈ আহিবলৈ ধৰিলে। মাজ ৰাতি জগাই তুলি কাকো একো ক'বও নোৱাৰে। অলপ সময় বিচনাতে ইফাল সিফাল কৰি থাকোঁতেই লেট্ৰিন লগাৰ নিচিনা অনুভৱ হ'ল। যিহেতু পূৰ্ণিমাৰ ৰাতি, বাহিৰত পোহৰ হৈ আছে, ওলাই গ'ল। এইখিনিতে উল্লেখ কৰোঁ যে তেতিয়াৰ দিনৰ লেট্ৰিনবোৰ পকাৰ নাছিল, বাঁহৰ বেৰ লগোৱা এখন পৰ্দা দি থোৱা আছিলে। সেইমতে গৈ ল'ৰাটো লেট্ৰিনত বহিলে। কামটো কৰি থাকোঁতেই পুখুৰীৰ পাৰত পৰ্দাৰ ফাঁকেদি দেখিলে যে এটা ছায়া বহি আছে। ছায়ামূৰ্তিটো দেখাত প্ৰায় তাৰ দাদাৰ দৰেই। সিও চকু থৰ দি চাই থাকিবলৈ ধৰিলে। ছায়ামূৰ্তিয়ে কোনো অপকাৰ কৰা নাই, না ইফালে ইফালে চোৱা নাই, নিশ্চিন্ত মনে বহি পাৰত তেনেকৈ বহি আছে। তেতিয়া তাৰ আগৰ কথাখিনি মনত পৰি গ'ল। ককায়েকে মাজে মাজে পাৰত বহি পেলাই তেনেকৈ অকলশৰে থাকেগৈ। চকু থৰ লাগি চাই ৰ'ল। চাই থকাৰ মাজতে এবাৰ অন্যমনস্ক হৈ চকুটো ঘূৰাওঁতেই তাৰ পিছত ঘূৰি চাই দেখে ছায়ামূৰ্তিটো নাই। তাৰপিছত বহুতবাৰ চাব যত্ন কৰিও দেখা নাপালে। ৰহস্যটো ৰহস্য হৈয়ে থাকিলে। ভয়ত সি কাম ফেৰা লৰালৰিকৈ কৰি আহি ৰুমত সোমালে আৰু কাকো একো নকৰাকৈ সি শুবলৈ যত্ন কৰিলে। গোটেই ৰাতি যদিও টোপনি নগ'লে, ৰাতিপুৱা সময়ত সি গম নাপায়। বহুত দেৰি নুঠা দেখি ঘৰৰ মানুহে তাক জগাবলৈ যায়, দেখে তাৰ ভীষণ জ্বৰ, টোপনিতে কিবা ভমবকি আছে। তাৰপিছত ডাক্তৰৰ ওচৰত নি ঠিক কৰিলে। সঁচাকৈ ভূত আছেনে নাই আজিও বিশ্বাস কৰিবলৈ টান হয়। আছেনে নাই হয়তো কোনোবাই বিশ্বাস কৰে, হয়তো কোনোবাই নকৰে। আপোনালোকৰ মতামতখিনি কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। আপোনালোকৰ হাতত যদি তেনেকুৱা কাহিনী থাকে আমালৈ প্ৰেৰণ কৰক bhutorkotha@gmail.com-ত। আপোনালোকৰ সহায়েৰে আমাক আগবঢ়াই নিব। ধন্যবাদ।